বান্ধৱীসকল পুনৰ স্বাগত জনাইছোঁ আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ বলক এতিয়া ভিডিঅ'টোৰ মাজলৈ যাওঁ চাহ অকণ খাওঁ লাগিছে চাহ অকণ বনাই খাবলৈ এতিয়া চাহত চেঁচা মাছত কেঁচা চব ভেজাল হৈ গ'ল চাহ অকণ খাবলৈ ইমান মন গৈছে চাহ পোৱা নাই দিনটোত মই দুবাৰ চাহ খাওঁ আজি এবাৰো নাই কি কথা অকণমান কথা সেই অকণ কথাতে বাৰু ইমান এই কা ঘৰ নালাগে হা লাগিবই ঘৰত মানুহ আছোঁ দুটা সেই দুটাৰ মাজত ভাল বেয়া সকলো আলোচনা হ'ব অকণমান কথাতেনো বাৰু মোক নমতাকৈ থাকিব লাগেনে দুদিন হ'ল এদিনাখন মৰমতে কিবা এটা ক'লোঁ তেওঁ কৈ দিলে কটাকটি হৈ গ'ল বুলিয়ে নাই নামাতে হ'ব নালাগে মোৰ তাৰ ব্যৱস্থা আছে মই তোমাৰ মাক চাবা দেই মই কৈছোঁ নহয় মই তোমাৰ মাক উলিয়াইহে আহিছোঁ কিন্তু মই উলিয়াইহে আহিম দেই তুমি ভিতৰত আছে ন উলিয়াই আহিছোঁ তোমাৰ মনো মৰমত মাতি চাওঁচোন অ' মনো শুনিছানে নেমাতে মোৰ অৱস্থা বেয়া মোৰ একদম মানে উপায় নাই গুড আইডিয়া পাই গ'লোঁ এটা বুদ্ধি আছে সেই বুদ্ধিটো কৰিলে হয় তোমাৰ নিশ্চয় মই আহি আছোঁ একদম মাত উলিয়াই আহি মাজে এয়া টচ লৈ ল'লোঁ তা লৈ ল'লোঁ মৰমৰ শুনজনী মাত বিচাৰি এতিয়া মাত ওলাই যাব লাগিব নহ'লে নাটক মাতটো উলিয়াবলৈ তোমালোকে উলিয়াই দিবা মই নোৱাৰিলোঁ বাহিৰত কিহে দবদব আছেনো বাহিৰত কিহে দবদব আছে চাওঁগেচোন এই মানুহটো পগলা হ'ল দিনতে টৰ্চডাল কি বিচাৰিছে এইটোৱে এইটো পগলা হ'ল দেই কি বিচাৰিছে হয় মই সেইটোৱে বিচাৰি আছিলোঁ আকৌ তোমাৰ মাতটো মই পাই গ'লোঁ আজি ইমান ধুনীয়াকৈ মই তোমাক মৰমত মাতিলোঁ মনো বুলি তুমি নামাতিলা এতিয়া মানে মই ধপধপা দেখি তুমি সুধিছা কি বিচাৰিছা তোমাৰ মাতটো বিচাৰিছোঁ আজি মাত পালোঁ বাছ মোৰ দেহাটো ক'ত তুমি কেনেকৈ বহি থাকিম বাৰু এইফালে আহাচোন শুনিছা আহা আকৌ ইমান ধুনীয়াকৈ মাতিছোঁ মই মাত খাই বিচাৰিছিলোঁ তুমি দিয়া নাই আকৌ এনেকৈ ধপধপালে মাত পাই বুলি মই ভবা নাই দেই মই পাই গ'লোঁ বুদ্ধি আজি টেনশ্যন নাই আহিছানে আহা ওচৰলৈ আহা আহিছা হ'ব চাহ এই নহয় তুমি আকৌ চাহ অকণ লৈ আনা চাহ অকণ লৈ মোক একদম কালি এবাৰ চাহ খোৱা নাই তুমি জানা মই কেতিয়াবা চাহ খাওঁ ৰ'বা লৈ আনা দেই চাহ অকণ লৈ আনা চাহ অকণ লৈ আনা দুদিনৰ মই পাইছোঁ দেই চাহ কাপ খাই বহুত ধুনীয়া লাগিছে কেনেকুৱা লাগিছে আৰু গম পাইছেই নহয় চাগে আৰু হেৰি নহয় তুমি এতিয়া সেই পূজালৈ ওলোৱা যোৱা দেই ওলোৱা শুনিছানে পূজালৈ ওলোৱা হেৰি কৰা এই ওলোৱা সেই কাপোৰযোৰ বুজিছা কি ক'ব মাইকী মানুহৰ কথা যে কাপোৰযোৰ আনি নিদিয়ে একদম মুখত মানে আপোনাৰ চৰুটোৰ নিচিনা এই চৌ হৈ আছিলে মুখ এই কমিছে নকওঁ বৰকৈ ক'লে লাগিবলৈ ঠাখন যেনে তেনে বিচাৰি পাইছোঁ বস্তুটো আৰু মই আৰু বেছি জগ লগাই নলগা দেই ওলোৱা দেই ওলাইছা মই চাহ হ'ল এতিয়া মই গাটো পটকৈ হতকৈ ধুম হতকৈ ওলাই মই লং পেণ্টটো খোজকাঢ়ি পিন্ধিলে হৈ যাব পটকৈ হ'লে আৰু তুমি ওলোৱা মই এতিয়া বাৰু হ'ব মই ওলাইছোঁ দেই ওলাইছোঁ ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা দিব ছাবস্ক্ৰাইব কৰি লৈ কাষে কাষৰ বেল আইকনটো